বন্ধু বান্ধৱীসকল স্বাগতম আৰু ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। ভিডিঅ'টো দেখিলে ধুনীয়া লাগিছেনে? এনেকুৱা ধৰণৰ ভিডিঅ' আজিকালি তামাম পপুলাৰ। হোৱাটছএপ ষ্টেটাছ ফেচবুক বনোৱাই কিন্তু তামাম বনাইছে, একেবাৰে সহজকৈ একেবাৰে নিখুঁতকৈ মাত্ৰ 1, 2, 3 মিনিট। প্ৰথমতে অলপ কেইমিনিটমান লাগিব, তাৰপিছত আপোনাৰ 1 মিনিট বা 2 মিনিটত এটা সুন্দৰ ভিডিঅ' লওক আৰু নিজৰ ষ্টেটাছত দি থাকক নিজৰ ফটোৰ সৈতে। আপোনালোকলৈ পুনৰবাৰ মই একদম সহজতে লৈ আহিছোঁ অকণমানি এটা সৰু টিক্স, তাৰ জৰিয়তে আপোনালোকে ভিডিঅ' বনাব পাৰিব আৰু এটা সহায় হ'ব। এই ভিডিঅ'গ্ৰাফীটো যদি শিকে আপোনালোকে কাইনমাষ্টাৰত বিভিন্ন ধৰণৰ ভিডিঅ' বনাব পাৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট এটা কৰিব। আহকচোন কেনেকৈ ভিডিঅ' বনোৱা চাওঁ। বন্ধু বান্ধৱীসকল পলম নকৰোঁ, প্ৰথমতে আপোনালোকৰ কিহত গুচি যাব? প্লে ষ্ট'ৰ। য়েছ, প্লে ষ্ট'ৰত গুচি যাওক। প্লে ষ্ট'ৰত গুচি যোৱাৰ লগে লগে এনেকৈ খোল খাব। খোল খোৱাৰ পিছতে চাৰ্চ বাৰ যে দেখিছে, তাত মই যিহেতু আপোনাৰ এপছটোৰ লিংক দি দিম ডেছক্ৰিপশ্যনত, সেইকাৰণে চিন্তা কৰিব নালাগে। প্লে ষ্ট'ৰত গৈ আপোনালোকে মাৰক কাইনমাষ্টাৰ, KINEMASTER, হয় কাইনমাষ্টাৰ। এনেকুৱা ধৰণৰ এখন স্ক্ৰীণ আহি যাব। কাইনমাষ্টাৰ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে তাত আপোনালোকে ইনষ্টল আহিব। যিহেতু মই ইনষ্টল কৰি থৈছোঁ সেইকাৰণে মোৰ অ'পেন আহিছে, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছতে আপোনালোকে অ'পেনত গুচি যাওক, অ'পেন কৰি দিব। এতিয়া ঘটনাটো হ'ল কি, মই কাইনমাষ্টাৰ এইকাৰণে আপোনালোকক কৈছোঁ। কাইনমাষ্টাৰ এইটো চাওক, মই খুলিছোঁ। কাইনমাষ্টাৰ খোলাৰ লগে লগে এনেকৈ ধৰণৰ এখন স্ক্ৰীণ আহি যাব আপোনালোকৰ সন্মুখত। প্ৰথম এইখন আহিব দেই, ৰ'ব মোৰ যিহেতু খোল খাই আছিলে। এনেকুৱা ধৰণৰ এখন আহিব, এনেকুৱা ধৰণৰ এখন স্ক্ৰীণ আহি যাব কাইনমাষ্টাৰ। যেতিয়া আপুনি একচেপ্ট কৰিব, তাৰপিছত কি কৰিব? এই যোগ চিনটোত গুচি যাওক। তাৰ আগতে মই এটা কথা কৈ থওঁ, কাইনমাষ্টাৰটো হৈছে আটাইতকৈ সহজ। ইয়াৰ উপৰিও পাৱাৰ ডাইৰেক্টৰে হওক বা ভিভা ভিডিঅ'ই হওক বা ভিমাষ্টাৰ, বিভিন্ন ধৰণৰ ভিডিঅ' মেকাৰ আজিকালি ওলাইছে, একো চিন্তা কৰিব নালাগে। কিন্তু কাইনমাষ্টাৰত শিকিলে আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' বহুত সহজে বনাব পাৰিব, যিমান ডাঙৰ নহওক যিমান সৰু নহওক যিয়েই নহওক লাগিলে। সেইকাৰণে মই কাইনমাষ্টাৰক বেছিকৈ আপোনালোকক সহজ কাৰণে মই কাইনমাষ্টাৰত দেখাইছোঁ। আৰু ইয়াৰ ইফেক্টৰ সংখ্যাও বেছি আৰু একেবাৰে সহজ। পলম নকৰি কাইনমাষ্টাৰটো আকৌ দেখালোঁ আপোনালোকে। প্লে ষ্ট'ৰৰ পৰা ডাউনলোড হোৱাৰ পাছত আপোনালোকে যেতিয়া অ'পেন কৰি দিব এনেকুৱা এখন স্ক্ৰীণ আহিব। এই যোগ চিনটো যে দেখিছে, ক্লিক কৰক। 16:9 মই আকৌ দেখুৱাইছোঁ। যোগ চিনটো 16:9 বা বিভিন্ন ৰেচিঅ' ল'ব পাৰে আপোনাৰ। 9:16 ল'ব পাৰে, 1:1 যোনটো লওঁ বুলি কয়। 9:16 ল'লে মোবাইলটো যেনেকৈ আপোনাৰ দীঘলীয়াকৈ ধৰিলে যেনেকুৱা হয় তেনেকৈ ওলাব। 16:9 হ'লে আপোনাৰ মোবাইলটো পথালি কৰি ধৰিলে যেনেকুৱা হয় তেনেকুৱা ওলাব। এতিয়া আমি 16:9টোকে লওঁচোন, ঠিক আছে। এনেকুৱা ধৰণৰ এখন স্ক্ৰীণ আপোনাৰ সন্মুখত আহি পৰিব। তাৰপিছতে কি কৰিব? মিডিয়া দেখিছেনে? মিডিয়া, লেয়াৰ, ভইচ, অডিঅ' চাওক। মেইন বস্তু এই গোলকটোতে, এই গোটেই বৃত্তটোতে আছে। এই ইয়াত থকা কিহত যাম আমি? যিহেতু ৰ'ব দেই, মই পাৱাৰ চেভাৰটো দি থোৱা আছিলে, এতিয়া মই নাইকিয়া কৰি লৈছোঁ। এতিয়া এই কাইনমাষ্টাৰ যেতিয়া খুলি দিব, আকৌ মই এবাৰ দেখাই লৈছোঁ। পুনৰবাৰ যোগ চিনটো ক্লিক কৰি দিয়ক। স্ক্ৰীণ কি লৈছোঁ? 16:9 লৈছোঁ। লোৱাৰ লগে লগে ইয়াত থকা যিটো গোলক তাত আহিব মিডিয়া, লেয়াৰ, ভইচ, অডিঅ'। মিডিয়াত গুচি যাওক। মিডিয়াত গুচি যোৱাৰ লগে লগে বেকগ্ৰাউণ্ড ল'ব পাৰিব। আপোনাৰ মোবাইলত থকা বিভিন্ন ফটো বেকগ্ৰাউণ্ড ল'ব পাৰে দেই, কিন্তু বেকগ্ৰাউণ্ড মই ইয়াৰ পৰা কাইনমাষ্টাৰ যিটো এপছ আছে তাত ছেভ থকা এখন বেকগ্ৰাউণ্ড লৈছোঁ। ব্লেক, ক'লা বেকগ্ৰাউণ্ডখন লৈ লওঁ। দেখিছেনে? এই ক'লা বেকগ্ৰাউণ্ডখন এনেকৈ লৈ ল'লোঁ। লৈ লোৱাৰ লগে লগে ক'লা বেকগ্ৰাউণ্ডখন ইয়াত আহি যাব, তলত আহি যাব। মিডিয়াত যেতিয়া গুচি যাব, বেকগ্ৰাউণ্ডত গুচি যাব। চিলেক্ট কৰি দিয়াৰ লগে টিপি দিয়াৰ লগে লগে এনেকৈ তলত এখন আহি যাব। এইখন তলত চাওক। এই তলৰ বেকগ্ৰাউণ্ডখন আপুনি চুই দিয়ক। চুই দিয়াৰ লগে লগে এনেকুৱা হালধীয়া এটা বাৰ আহি যাব। বাৰটোৰ যিটো গধুৰ মানে ডাঠ অংশ সেইটো আপুনি টানি দিয়ক। কি দেখিছে? বাঢ়ি বাঢ়ি গৈ আছে। হয়, এই ডিউৰেশ্যন দেখিছেনে? 19 ছেকেণ্ড, 20 ছেকেণ্ড, 21, 22 তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে। আৰু কমাব কেনেকৈ? তাক যদি আপুনি বাওঁ হাতৰ ফালে টানে, এনেকৈ যদি লৈ আহে চুইপ কৰি, এনেকৈ কমি আহি আছে চাওক। এয়া কমি আহি আছে চাওক। একেবাৰে কমি গুচি গ'ল চাওক। একেবাৰে কমি গুচি গ'ল। জিঅ' আকৌ বঢ়াই দিয়ক। এইয়া দেখিছেনে? এনেকৈ বঢ়াব পাৰি। ইয়াত যিমানবোৰ আমি ইফেক্ট দিম এনেকৈ বঢ়োৱা কমোৱা কৰিব পাৰে আপুনি। এতিয়া এইখন বেকগ্ৰাউণ্ড লৈ ল'লে কিমান ছেকেণ্ডৰ ল'লোঁ চাওক? 15 ছেকেণ্ড আৰু 8 নেন' ছেকেণ্ড। য়েছ, 15 ছেকেণ্ডৰ এই বেকগ্ৰাউণ্ডখনত এতিয়া কি কৰিব? এই যে দেখিলে সোঁহাতৰ প্লাছ চিনটো টিপি দিয়ক। টিপি দিয়াৰ পিছতে লেয়াৰত যাওক। লেয়াৰত গৈ মিডিয়া, ইফেক্ট, অভাৰলে, টেক্সট, হেণ্ড ৰাইটিং। যিহেতু আমি টেক্সটত লিখিব পাৰিম, হেণ্ড ৰাইটিঙত আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে হাতে আঁকিব পাৰিব, ইফেক্টত দিব পাৰিব। অভাৰলেটো তেনেকুৱা ধৰণৰ বহুতখিনি আছে, এইবোৰ লাহে লাহে শিকাই থাকিম, মই দেখুৱাই থাকিম কাইনমাষ্টাৰৰ ওপৰত আৰু ভিডিঅ' বনাম। মিডিয়াত যাওক।
মিডিয়াত গুচি যাওক মিডিয়াত গুচি যোৱাৰ লগে লগে আকৌ এনেকুৱা ধৰণৰ আহি গ'ল চব এইবোৰ আপোনাৰ ইয়াত থকা এই একপি ফটো লওক ফটোকপিটো ল'ব লাগিব নিজৰ একপি ধুনীয়াকৈ ফটো লওক আৰু ফটো কেনেকৈ বনাব বেকগ্ৰাউণ্ডটো যিহেতু চব অলপ ছাইডটো ক'লা হ'ব লাগে এইবোৰ দেখিছেনে মই লৈ থৈছোঁ ফটো অলপ ছাইডটো ক'লা মানে ভিজনেট বুলি কোৱা হয় যিটো ভিজনেট ইফেক্টটো আপোনালোকে মোৰ আগৰ ভিডিঅ'টো আছে বেকগ্ৰাউণ্ড কেনেকৈ বনাই চাই ল'ব মই লিংকটো আকৌ দি দিম তাত আপুনি আগতীয়াকৈ এখন ফটোৰ বেকগ্ৰাউণ্ড বনাই লওক ইয়াতো বনাব পাৰিব কিন্তু ইয়ালৈ আপোনালোকে নালাগে আগতীয়াকৈ এখন বনাই লওক মই এখন ফটো লৈ দিলোঁ লৈ দিয়াৰ লগে লগে ফটোখন চক তলত আহি গ'ল ক'লা বেকগ্ৰাউণ্ডখনৰ তললৈ চক দেখিলে আহিলে আকৌ বাৰডাল ওলাই গ'ল আপোনালোকে দীঘল চুটি কৰি দিয়ক মই যিহেতু বেকগ্ৰাউণ্ডটো সমান কৰি দিম কাৰণ তালৈকে মোৰ বাজিব লাগিব যদি সমান নকৰোঁ কি হ'ব চাব দেই আপোনাক মই দেখাই দিছোঁ কি টিপি ল'ব এই ত্ৰিভুজটো সোঁহাতৰ ত্ৰিভুজটো টিপি দিয়ক চলি যাব ভিডিঅ'টো আপোনাৰ প্লে হৈ আছে ভিডিঅ'টো প্লে হৈ আছে প্লে হৈ আছে প্লে হৈ আছে দেখিছেনে প্লে হৈ আছে চাব দেই এতিয়াৰ পৰা আপোনাৰ একো নোলায় এইয়া চক মানে ফটোকপি তালৈকে দিয়া আছিলে ৰখাই দিয়ক আকৌ ঘূৰি যাওক আকৌ এনেকৈ তলত ধৰি এনেকৈ অনা নিয়া কৰি থাকিব পাৰিব দেখিছেনে এয়া চক এনেকৈ সোঁহাতে বাওঁহাতে অনা নিয়া কৰি থাকিব পাৰিব একো চিন্তা নাই এতিয়া এই ফটোকপি বেকগ্ৰাউণ্ডটো সমান কৰি দিয়কচোন বছ সমান কৰি দিলোঁ এতিয়া পিছৰ কামখিনি কি হ'ব এতিয়া ফটোকপিটো অকণমানি হৈ আছে এতিয়া কাৰ চিন্তা লাগিছে এনেকৈ দি দিয়ক এইটো চক এনেকৈ দি দিয়ক সমানো কৰি দিব পাৰে এই আয়াতটোত টিপি পেলাই এই অফ যে হৈ আছে কাষৰ আয়াতটো টিপি দিয়ক সমান হৈ যাব সমান হৈ গ'লত আকৌ এনেকৈ তললৈ আপুনি লৈ আহিব পাৰে আপুনি যেনেকৈ বিচাৰে কিন্তু মই যিহেতু বিচৰা নাই অফ কৰি দিওঁ ফটোকপি এনেকৈ থাকক মাজতে থাকক এতিয়া এনেকৈ ওলাই গ'ল ফটোকপি এয়া ডাঙৰ সৰু কৰিলোঁ দেখিলেনে কাঁড়ডালত ধৰি পেলাই হ'ল ইয়াৰ পিছত কি কৰিব এই ফটোকপি দুখন কৰক ফটোকপিত আকৌ ক্লিক কৰক ছাইডত চাওক ইন এনিমেশ্যন অভাৰঅল এনিমেশ্যন আউট এনিমেশ্যন ক্ৰপিং এইবোৰ ওলাইছে হয়নে এইবোৰ বাদ দিয়ক এতিয়া চাওক মাত্ৰ বাওঁ হাতৰ তিনিটা ডট ক্লিক কৰি দিয়ক ডুপ্লিকেট বুলি ওলাই যাব ডুপ্লিকেট কি দেখিলে দুখন ফটো আহি গ'ল চাওক এয়া তলত দুখন ফটো আহি গ'ল দেখিছে এতিয়া ওপৰৰ ফটোখন লওক ওপৰৰ ফটোখনত এতিয়া এইফালে চাওক এনিমেশ্যন আউট এনিমেশ্যন এনেকৈ বিভিন্ন ধৰণৰ ওলাইছে হয়নে ইয়াত চাওক কালাৰ ফিল্টাৰত চাওক কি কৰিব এই ব্লেক এণ্ড হোৱাইট ছাইডত টিপি দিয়ক ব্লেক হৈ গ'ল চাওক এতিয়া আকৌ ৰাইট চিনটো টিপি দিয়ক বছ এতিয়া কি কৰিব আকৌ ওপৰৰ ফটোখনটো যিহেতু আমাৰ ব্লেক এণ্ড হোৱাইট হৈ আছে এইখনে ওলাই থাকিব এতিয়া অভাৰঅল এনিমেশ্যনত গুচি যাওক ইয়াত বিভিন্ন ধৰণৰ কি আছে ইফেক্ট আছে ব্লিংক শ্ব' এইটো এনেকৈ মাৰিব ফ্লিকাৰ এইটো টিপিলে এনেকৈ মাৰিব পালছ এইটো টিপিলে এনেকৈ মাৰিব অলপকৈ গ্লিটাৰ এইটো এনেকৈ মাৰিব বাকীকেইটাতো আৰু এয়া চব দেখুৱাই গৈছোঁ ৰিং ফ্লটিং এইবোৰ আপোনালোকে চাই থাকিব পাৰিব কেনেকুৱা হ'ব কিন্তু এইবোৰতো দিলে সৰ্বনাশ হ'ব ইমান ভাল নালাগিব অকণমান এনেকুৱা চব ব্লিংক শ্ব' বেয়া লাগিছে নেকি নহ'লে হেৰি কওঁ পালছ এইটো চাওক নাইবা ফ্লিকাৰ এইটো চাওক ডিপ মাৰি থাকিব এইটোৱে ভাল লাগিছে ঠিক আছে সোঁহাতৰ ৰাইট চিনত টিপি দিয়ক হৈ গ'ল এতিয়া ফটোখনৰ আমি ইফেক্ট দি দিলোঁ আপোনালোকে প্লে কৰি চাওক এই ত্ৰিভুজটোত ধৰি পেলাই হ'ল এতিয়া আপোনালোকে লগত এটাতো গান দিব লাগিব ন গানটো দিম বাৰু কিন্তু তাৰ আগত এটা ইফেক্ট দিব লাগিব ইফেক্টটো কেনেকৈ কৰিব লেয়াৰত আকৌ যাওক মিডিয়াত আকৌ যাওক মই ইফেক্টটো থৈ দিছোঁ আৰু সেইটো মই লিংকত দি থ'ম আপোনালোকে চিন্তা কৰিব নালাগে সেই ইফেক্টটো মই ডাউনলোডত থৈ দিছোঁ ডাউনলোড দেখোন হেৰাই থাকিলে এইটো ডাউনলোডত থকা ইফেক্টটো এইটো চব নীলা দেখিছেনে এইটো ক্লিক কৰি দিয়ক এই ইফেক্টটো মই আপোনালোকক দি দিম চিন্তা কৰিব নালাগে মোৰ লিংকত পাব আপোনালোকে এই আয়াতটোত চুই দিয়ক চুই দিয়াৰ লগে লগে অফ যে আছিলে অথনি দেখাইছিলোঁ কাষৰ আয়াতটোত আকৌ চুই দিয়ক সমান হৈ গ'ল এতিয়া গোটেইখনটো নীলাময় হৈ গ'ল সৰ্বনাশ এতিয়া কি কৰিব এতিয়া আমি কি কৰিম চাওক এই ৰাইট চিনটো টিপিলোঁ এই নীলাটোত আকৌ ধৰি দিলোঁ দেখিছেনে ফটোত ধৰা নাই কিন্তু নীলাটোত ধৰিছোঁ নীলাটোত ধৰাৰ লগে লগে এনেকৈ আহিব ক্ৰমা কি দেখিছেনে এইটো সকলো কাইন মাষ্টাৰত থাকিবই ক্ৰমা কিত গুচি যাওক এনেবল কৰি দিয়ক এইয়া চাওক দেখিলেনে কিন্তু ঘটনাটো হৈছে কি বাৰু ফটোখন এই গছজোপাৰ পাতসোপাই ঢাকি আছে হয়নে এতিয়া এই সোঁহাতৰ ৰাইট চিনটো টিপি লওকচোন টিপি ল'লোঁ এতিয়া আমি আকৌ ব্লু এই যে বেকগ্ৰাউণ্ডটো আছিলে এইটো ক্লিক কৰি দিলোঁ এইটো চাওক এয়া দিছেনে এইটো যে অফ হৈ আছিলে এইটো যে আমি অফলৈ আকৌ লৈ আহিব লাগিব এতিয়া কাৰণ যিহেতু ফটোখন ঢাকি ধৰিলে আকৌ মই দেখুৱাইছোঁ আকৌ ব্লু বেকগ্ৰাউণ্ডত টিপাৰ লগে লগে এনিমেশ্যন ওলাইছিলে এয়া টিপি দিওঁ অফলৈ লৈ আহোঁ এতিয়া চাওক এতিয়া আপুনি মিলাই লওক ধুনীয়াকৈ এইটো সৰু কৰি দিব পাৰিব অকণমান এনেকৈ যিহেতু মূৰৰ ওপৰতে থাকিব গছৰ পাতখিলা লৈ থাকিলে ভাল লাগে আৰু এনেকৈ বেকা কৰিব পাৰি দিছেনে এইটোত ধৰি
এইবোৰতো আপোনালোকে আগৰ মই যিকেইটা ভিডিঅ' আছে তাত দেখাইছোঁ এনেকৈ লৈ থাকিব এইটো বছ হ'লনে ইমানত দিওঁ কাৰণ ডাঙৰকৈ দিলে এনেকুৱা ধৰণৰ হৈ যাব পাৰে গোটেই স্ক্ৰীণখন ভাল নালাগিব কাৰণ ফটোখন এচুৱাহে আছে সেইকাৰণে সৰুকৈ ফটোখনৰ জোখত ওপৰলৈ দি দিয়ক বছ অকণমান প্ৰথমতে টান লাগিব তাৰপিছত ইজি সেইটো হৈ যোৱাৰ পিছত আকৌ ৰাইট চিনটো টিপি দিয়ক এতিয়া আপোনালোকে আকৌ এবাৰ ভিডিঅ'টো চলাই চাওকচোন চাওক গছ লৰি আছে এইফালে ঢিপ ঢিপাই আছে দিছেনে আৰু এটা এনিমেশ্যন দিলে ভাল লাগিব ন ইফেক্ট মানে ঠিক আছে আমি ভিডিঅ' ৰখাই লওঁ আকৌ পুনৰ প্ৰথমলৈ গুচি যাওঁ দেই প্ৰথমলৈ গুচি গৈ আকৌ লেয়াৰত গুচি গ'লোঁ মিডিয়াত গুচি গ'লোঁ আৰু এটা ইফেক্ট আছে সেইটো ইফেক্টটো মই আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যন লিংকত দি থ'ম মই যি ইউজ কৰিছোঁ আপোনালোকে চিন্তা নকৰিব মাত্ৰ ভিডিঅ' বনাওক এই ৰঙালী বিহু সময়ছোৱা ঘৰতে বহি ধুনীয়াকৈ ভিডিঅ' বনাই হোৱাটছএপ ষ্টেটাছ দি থাকক নিজে থাকক এই মোৰ লিংকত থকা এইটো ভিডিঅ' মই দি দিওঁ আকৌ গ্ৰীণ স্ক্ৰীণটো লৈ ল'লোঁ এইটো চাওক এবাৰ আকৌ আয়তটোত যাওক যিহেতু সমান হৈ থকা নাই বছ এইটোত অফ হৈ আছে কাষৰ আয়তটোত টিপি দিয়ক গোটেইখন সমান হৈ গ'ল আকৌ আপোনালোকে কি কৰিব মই দুবাৰ দেখুৱাইছোঁ এইটো কাৰণে আপোনালোকে যাতে এই সহজ হৈ যাব পাৰে ৰাইট চিনটোত টিপি দিয়ক টিপি দিলোঁ এতিয়া এই যে গ্ৰীণ স্ক্ৰীণৰ ভিডিঅ'টো ব্লুটোতো হৈ গ'ল অলৰেডি গ্ৰীণ স্ক্ৰীণৰ ভিডিঅ'টো চুই দিয়ক মই দুটা ইফেক্ট দিছোঁ আপোনালোকে যাতে দুইটা ইফেক্ট আপোনালোকে ইজিকৈ ইউজ কৰিব পাৰে বা এটা কৰিলেও আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে এতিয়া আকৌ ক্ৰ'মা কি দেখিছেনে মই ইয়াৰ ওপৰলৈ তললৈ নি আছোঁ এখন এইয়া ক্ৰ'মা কিত গুচি যাওক আকৌ এনেবল কৰি দিয়ক এইয়া বছ কাম হৈ গ'ল আপোনালোকৰ নিশ্চয় চাগে মনটো ভাল লাগি যাব যেতিয়া এনেকৈ ওলাই যাব ন আকৌ ৰাইট চিনটো টিপি দিয়ক এতিয়া আপোনালোকে চলাই চাওক চাওক ভাল লাগিছে ঠিক আছে ৰখাই দিওঁ এইখিনি দীঘল হৈ গৈ আছে একো চিন্তা নাই কাৰণ বেকগ্ৰাউণ্ডটো যিমানলৈকে থাকিব সিমানলৈকেহে আপোনাৰ বাজিব ভিডিঅ'টো আৰু এতিয়া এইফালে চব টানি দিলোঁ আকৌ আগৰলৈ গুচি আহিলোঁ এতিয়া কিন্তু এটা কাম আছে দেই এই এভি প্লেয়াৰটো যে দিছেনে এইটো আমি টানি সমান কৰি দিলোঁ ঠিক আছে এইখিনি ইফেক্ট আপোনালোকে লৈ ল'ব পাৰিব ধন্যবাদ মই এভি প্লেয়াৰ যোনে এই বেকগ্ৰাউণ্ডটোৰ পৰা আমি ল'লোঁ আৰু ব্লু ইফেক্ট ধন্যবাদ তেওঁলোকলৈ থেংক ইউ অল অফ ইউ আৰু এতিয়া কথা হ'ল কি এতিয়া আমি যে ইয়াত এই গান এটা গাই আছে দিছেনে কিন্তু আমি এইটো গান নিবিচাৰোঁ যিহেতু বিহু বতৰ বিহুৰ গীত এটা বা ধুনীয়া বিভিন্ন ধৰণৰ আধুনিক গীত এটা বিচাৰোঁ এতিয়া এভি প্লেয়াৰত ক্লিক কৰি দিয়ক এই যে যিটো দিছে বেকগ্ৰাউণ্ড ইফেক্ট তাত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এই যে কাষৰ যে দেখিছেনে মাইকটো আহিছে চাউণ্ডটো তাত চুই দিয়কচোন ভলিউম 100% হৈ আছে একেবাৰে নাইকিয়া কৰি দিয়ক ৰাইট চিনটো আকৌ টিপি দিয়ক এতিয়া বজাই চাওক বাজিছেনে শুনিছেনে নাই বজা য়েছ নাই বজা এতিয়া ৰখাই দিয়ক এতিয়া নতুন গান এটা আপোনালোকৰ ভাল লগা গান এটা এড কৰিম কেনেকৈ এড কৰিম চব এতিয়া কিন্তু লেয়াৰত নাযাওঁ আকৌ ক'ত যাম অডিঅ'ত যাম য়েছ অডিঅ'ত এতিয়া আমি যাম অডিঅ'ত এই অডিঅ'ত গ'লোঁ ইয়াত বিভিন্ন গান আছে দিছেনে বিভিন্ন ধৰণৰ গান আছে চাওক ছাইডত চাওক ওপৰলৈ নিব পাৰি এনেদৰে ওপৰলৈ নিব পাৰিব ফল্ডাৰ্ছত আমি যাম এনেদৰে নিব পাৰিব আপুনি ওপৰৰ পৰা তললৈ বিভিন্ন ধৰণৰ আপোনাৰ মোবাইলত থকা তাৰপিছতে আমি ফল্ডাৰ্ছত যাম আমাৰ নিজৰ যিটো ফল্ডাৰ সেই ফল্ডাৰ্ছত ক্লিক কৰিলোঁ এয়া চাওক ফল্ডাৰ্ছত থকা বিভিন্ন যিবোৰ গানৰ ফল্ডাৰ আছে ওলাই গৈছে এয়া ডাউনলোডত যাম আমি আমাৰ ডাউনলোডত আছে মই যিহেতু এটা ইলেক্ট্ৰ ডলাৰ্ছ বুলি গান এটা লৈ থৈছোঁ ইউটিউবৰ পৰা এই গানটো লৈ লোৱা হৈছে ইলেক্ট্ৰ ডলাৰ্ছ তাত ক্লিক কৰি দিয়ক এয়া ইলেক্ট্ৰ ডলাৰ্ছ গানটো দেখিছেনে কাষৰ যিটো যোগ চিন আছে সেইটো ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এড হৈ গ'ল ইলেক্ট্ৰ ডলাৰ্ছ গানটো আমাৰ ভিডিঅ'টোত যিহেতু কপিৰাইটৰ সমস্যাৰ কথা থাকে সেইকাৰণে আমি ইলেক্ট্ৰ ডলাৰ্ছটো লৈছোঁ ইউটিউবৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ গান ল'ব পাৰিব ইলেক্ট্ৰ ডলাৰ্ছ এয়া দিছেনে ইয়াত ক্লিক হৈ গ'ল আৰু ইয়াৰ লগত সংযুক্ত হৈ গ'ল ভিডিঅ'ৰ লগত এতিয়া ভিডিঅ'টো আপোনালোকে প্লে কৰি চাব পাৰে এয়া ভিডিঅ'টো প্লে হৈ আছে দিছেনে গানটো আপোনালোকে বাজি উঠিব যিহেতু মই গানৰ ভলিউমটো অফ কৰি থৈছোঁ গানটো এনেদৰে বাজি উঠিব যিটো গান তাত দিয়া হৈছে ভিডিঅ'টোৰ লগত সংযুক্ত হৈ পেলাই ইয়াৰ পাছতে আপোনাৰ কথা এটা আহিলে যে ভিডিঅ'টোতো বনালে যে আমিতো নিজৰ নামখিনি দিব বিচাৰোঁ ন এতিয়া নামখিনি কেনেকৈ দিম যে মই যে বনাইছোঁ বা কোনোবাই বনাইছে এই ভিডিঅ'টো সেইকাৰণে আপুনি লেয়াৰত চাব লাগিব তাত টেক্সট টিটো আছে দিছেনে টিটোত টিপি দিয়ক টিপি দিয়াৰ লগে লগেই আহি গ'ল এখন চাৰ্ট আপোনালোকে লিখি দিয়ক নিজৰ নামটো ডিজাইন যিহেতু মই কৰিছোঁ এই ভিডিঅ'টো সেইকাৰণে মোৰ নামটো দি দিছোঁ মোৰ ফেচবুকৰ যিটো নাম কৌশিক উন্মিলন সেই নামটো মই ইয়াত দি দিছোঁ দি পেলাই অ'কেটো টিপি দিয়ক
অ'কে টিপি দিয়াৰ লগে লগে ই কমপ্লিট হৈ যাব নামটো আৰু লাহেকৈ কাৰ চিনটো যে দিছে তলৰ কাৰ চিনটোৱেও কমোৱা বহা কৰিব পাৰিব আমি তললৈ লৈ আহিলোঁ আৰু এইফালে সোঁহাতে চাওক যিটো বগা গোল চিন দেখিছে বৃত্ত সেইটো ক্লিক কৰি দিয়ক ক্লিক কৰিলে তাত থকা কালাৰ আমি এই নামটোৰ কালাৰ দিব পাৰিম এই নামটোত যে আখৰবোৰ আছে তাত আমি কালাৰ দিব পাৰিম আমি পিংক কালাৰ দি দিলোঁ আৰু ৰাইট চিনটো টিপি দিলোঁ এতিয়া যদি আপুনি এনিমেশ্যন দিব খোজে তেতিয়াহ'লে ক'ত যাব লাগিব ছাইডত ওলাই আছে দিছেনে তাৰ আগতে এই ডিজাইনটো আমি অলপ আমাৰ যিটো ভিডিঅ' তাৰ সমান কৰি লওঁ টানি আনিলোঁ এতিয়া অভাৰঅল এনিমেশ্যনত গুচি যাওক ভিডিঅ'টো ক্লিক কৰি পেলাই এয়া চব সমান হৈ গ'ল এতিয়া ভিডিঅ'ত দিছেনে নহ'লে আধালৈকেহে ওলাব সেইকাৰণে সমান কৰি দিয়াটো জৰুৰী তাৰপিছত অভাৰঅল এনিমেশ্যনত গ'লোঁ এয়া গৈ পেলাই পালছত ক্লিক কৰিলে এনেকুৱা হ'ব চাওক বিভিন্ন ধৰণৰ আছে আপোনালোকে যি টি ল'ব পাৰে আমি পালছত ক্লিক কৰি ল'লোঁ এতিয়া ভিডিঅ'টো ছেভ কৰিবলৈ আমি সোঁহাতে থকা এইটো চিনটো দেখিছে ক্লিক কৰি দিয়ক বেক হৈ যাব এতিয়া ভিডিঅ'টো ক্লিক কৰক ক্লিক কৰি এই যে প্লে কাষৰ শ্বেয়াৰটো টিপি দিয়ক এতিয়া এইখন স্ক্ৰীন ওলাই গ'ল এতিয়া চাওক ফুল HD আগলৈ পিছলৈ আপুনি নিব অনা নিয়া কৰিব পাৰে এনেকৈ স্ক্ৰল কৰি ওপৰলৈ তললৈ দিছেনে এনেকৈ নিব পাৰে আপুনি ফুল HD আমি যিহেতু HD লওঁ নহ'লে ফুল HD হ'লে আৰু এইফালে চাওক MB টো বাঢ়ি যাব HD দেখিছেনে 5 MB হ'ব এতিয়া এক্সপৰ্ট এতিয়া এই ভিডিঅ'টো এক্সপৰ্ট হৈ গ'ল মানে আপোনাৰ নিজা ফাইলত ছেভ হৈ গ'ল আৰু আপোনালোকে য'ত ত'ত শ্বেয়াৰ কৰিব পাৰিব হোৱাটছএপত কৰিব ফেচবুকত কৰিব এইখিনি ধন্যবাদ আৰু আগলৈও এনেদৰে ভিডিঅ' আগবঢ়াই যাম আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু আৰু বেল আইকনটো টিপিব